ফ্ৰেন্স এইখন মোৰ নতুন কলবাৰী এয়া নতুনকৈ পাতিছোঁ উঠিছে লগত এয়া তামোলবাৰী এইখন তামোলবাৰী ইয়াত এবিঘামান কলবাৰী কলপুলি ৰুলোঁ এয়া সেইফালে সেইখনো সেই তামোলবাৰী কলপুলি মাজে মাজে এইবোৰ ৰঙালাও দি থোৱা আছে ৰঙালাও জলকীয়া তৰমুজ কচু দি থোৱা আছে মাজে মাজে এয়া তামোল পুলিও আছে এয়া কোমোৰা পুলি এটা ৰুইছোঁ বাহ এইটো পকি আছে তাই খাই নাই এয়া কলবাৰী নতুন কলবাৰী আৰু এজেগাত আছে বাৰু 2 বিঘা কলবাৰী এখন সেইখন মই এদিন দেখাম বেলেগ এদিন মাজত এইবোৰ জলকীয়া পুলি এইবোৰ এনেই পৰি থকাতকৈ মাজত জলকীয়া পুলি ৰুই দিছোঁ এইবোৰ বিলাহী ৰুইছিলোঁ বিলাহী গছ মৰিছে আৰু এইখিনিতে জলকীয়া পচাইছিলোঁ এইয়া জলকীয়া পুলি মাটি চপাই আছোঁ চাফ কৰি এয়া কলবাৰী আজি 4 মাহ হৈছে এখন তামোলবাৰী যি গৰম পৰিছে এইয়া পানী লৈ আহিছোঁ এতিয়া পানী খাই আছোঁ বাপৰে ইমান গৰমত কেনেকৈ কাম কৰিম এইবোৰ কচু ৰঙালাও এয়া কচু দি থোৱা আছে ঘৰত খাবলৈ কলবাৰীৰ মাজে মাজে এয়া তামোল গায়ন বায়ন ভাওনা শিকাওঁতে গোটেই বাৰীখন হাবি হৈ গ'ল তথাপিতো আপোনালোকক দেখাইছোঁ কলপুলি ৰোপণ কৰিবলৈ হ'লে কলপুলিটো যেতিয়া ঠন ধৰিব এই পাতটো কাটি দিব লাগে কাটি দিলে দেখিছে কি ধুনীয়া হৈছে পুলিটো আৰু যিটো কলপুলি আপোনাৰ পাতখিলা শুকাই তলত পৰি যাব সেইডাল কাটি দিব লাগে এনেকৈ চফা কৰি দিব লাগে তেতিয়া কেঁচু হোৱাৰ সম্ভাৱনা নাথাকে কলপুলিটো কেনেধৰণে ৰুব লাগে সেইটো মই আপোনালোকক দেখাম এয়া চাওক কি সুন্দৰ কলবাৰী এইখিত মৰিলে দুটা এইকেইটা আকৌ মই ৰুব লাগিব পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ ধন্যবাদ বাই বাই লগ পাম আকৌ